এই মুহূৰ্তত দিব লৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ পৰিয়ালত আয়ুষ্মান কাৰ্ড আছে নেকি? যদি আয়ুষ্মান কাৰ্ড আছে তেন্তে আজিয়ে কৰক এই কাম, নহ'লে বঞ্চিত হ'ব চৰকাৰী বিনামূলীয়া সেৱাৰ পৰা। এই ডাঙৰ খবৰ যদি আছে এতিয়াই কৰি লওক এটা জৰুৰী কাম, হাতত তুলি লওক আপোনাৰ মোবাইল ফোনটো, অন্যথা বঞ্চিত হ'ব চৰকাৰী বিনামূলীয়া সেৱাৰ পৰা। আজিৰ ভিতৰতে সম্পন্ন কৰিব লাগিব আয়ুষ্মান কাৰ্ডৰ KYCৰ কাম। আপোনাৰ মোবাইলতেই ডাউনলোড কৰক আয়ুষ্মান এপ। সক্ৰিয় মোবাইল নম্বৰলৈ যোৱা OTP সন্নিৱিষ্ট কৰি লগ ইন কৰক আয়ুষ্মান এপটো। অত্যাৱশ্যকীয় তথ্য সন্নিৱিষ্ট কৰিব লাগিব আয়ুষ্মান কাৰ্ডৰ গৰাকীয়ে। ৰাজ্য জিলা তথা শুদ্ধ ঠিকনা সন্নিৱিষ্ট কৰিব লাগিব আয়ুষ্মান কাৰ্ডৰ গৰাকীয়ে। সন্নিৱিষ্ট কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ, ৰেচন কাৰ্ডৰ নম্বৰ, পৰিয়ালৰ অন্যান্য সদস্যৰ তথ্য আপুনি পৰীক্ষা কৰিব পাৰিব এই প্ৰক্ৰিয়াৰ জৰিয়তে। সকলো তথ্য আপলোড কৰাৰ লগে লগেই আপোনাৰ মোবাইলত আহিব এটা OTP সন্নিৱিষ্ট কৰাৰ লগে লগেই আপলোড কৰিব লাগিব আপোনাৰ লাইভ ফটো। পুনৰ আপোনাৰ মোবাইল স্ক্ৰীণত দেখিবলৈ পাব আন এখন ফৰ্ম। সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ ফিল আপ কৰি পুনৰ আপলোড কৰক। এই প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন হ'ব আপোনাৰ আয়ুষ্মান কাৰ্ডৰ KYC প্ৰক্ৰিয়া। এই ডাঙৰ খবৰ পুনৰ জনাইছোঁ, আপোনাৰ পৰিয়ালত আছে নেকি আয়ুষ্মান কাৰ্ড? যদি আয়ুষ্মান কাৰ্ড আছে তেন্তে আজিয়েই সম্পূৰ্ণ কৰক KYCৰ প্ৰক্ৰিয়া, নহ'লে বঞ্চিত হ'ব চৰকাৰী বিনামূলীয়া সেৱাৰ পৰা। এতিয়াই হাতত তুলি লওক আপোনাৰ মোবাইল ফোনটো, অন্যথা বঞ্চিত হ'ব চৰকাৰী বিনামূলীয়া সেৱাৰ পৰা। আজিৰ ভিতৰতে সম্পন্ন কৰিব লাগিব আয়ুষ্মান কাৰ্ডৰ KYCৰ কাম। মোবাইলতেই ডাউনলোড কৰক আপোনাৰ আয়ুষ্মান এপটো। সক্ৰিয় মোবাইল নম্বৰলৈ যোৱা OTP সন্নিৱিষ্ট কৰি লগ ইন কৰক আয়ুষ্মান এপ। অত্যাৱশ্যকীয় তথ্য সন্নিৱিষ্ট কৰিব লাগিব আয়ুষ্মান কাৰ্ডৰ গৰাকীয়ে। ৰাজ্য জিলা তথা শুদ্ধ ঠিকনা সন্নিৱিষ্ট কৰিব লাগিব আয়ুষ্মান কাৰ্ডৰ গৰাকীয়ে। সন্নিৱিষ্ট কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ, ৰেচন কাৰ্ডৰ নম্বৰ, পৰিয়ালৰ অন্যান্য সদস্যৰ তথ্য আপুনি পৰীক্ষা কৰিব পাৰিব এই প্ৰক্ৰিয়াৰ জৰিয়তে। সকলো তথ্য আপলোড কৰা হ'লেই আপোনাৰ মোবাইলত আহিব এটা OTP সন্নিৱিষ্ট কৰাৰ লগে লগে আপলোড কৰিব লাগিব লাইভ ফটো। পুনৰ আপোনাৰ মোবাইলৰ স্ক্ৰীণত দেখিবলৈ পাব এখন ফৰ্ম। সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ ফিল আপ কৰি পুনৰ আপলোড কৰিব লাগিব আপুনি। এই সকলো প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন হ'ব আয়ুষ্মান কাৰ্ডৰ KYCৰ প্ৰক্ৰিয়া।